স্বাগতম এক্সপ্ল'ৰ অসম চেনেলটোলৈ। আৰু আজি ভিডিঅ'টো আপোনালোকে অত্যন্ত গুৰুত্ব সহকাৰে ল'ব আৰু ভিডিঅ'টো একদম শেষলৈ চাব, কিয়নো আজি মই টিকটকৰ ওপৰত এটা স্কেম চলি আছে, তো তাৰ বিষয়ে জনাবলৈ ওলাইছোঁ। টিকটক যিসকলে ব্যৱহাৰ কৰিছিলে, মই জানো বহুত সংখ্যকে টিকটক ব্যৱহাৰ কৰিছিলে, আৰু সেই সুযোগ লৈয়েই বৰ্তমান টিকটকৰ এটা নতুন ভাৰ্চন ওলোৱা বুলি, অৰ্থাৎ টিকটক প্ৰ' নামৰ এটা এপছ বৰ্তমান একদম ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। আপুনি ছ'চিয়েল মিডিয়া বুলি নকওঁ, ডাইৰেক্টলি ছ'চিয়েল মিডিয়া বুলি ক'লেও ভুল হ'ব। বৰ্তমান জেনেৰেল মেছেজত এইবিলাক মেছেজ আহি আছে, মেছেজবিলাক খুব আহি আছে, সকলোৰে মোবাইলে এইবিলাক আহি আছে মেছেজবিলাক, যাতে টিকটকৰ এটা প্ৰ' ভাৰ্চন আহিছে। আৰু আপোনালোকে যদি যিসকলে টিকটক ইউজ কৰিব বিচাৰে, ইয়াতে তলৰ লিংকটোত ক্লিক কৰক, এনেকুৱা মেছেজ আহি গৈছে। আৰু মেছেজবিলাক তাত যিসকলে মেছেজটোত ক্লিক কৰিব, আৰু তাত লিংক এটা থাকিব, ইনষ্টল কৰাৰ কাৰণে এটা লিংক দিব। আৰু যিসকলে টিকটক ইউজ কৰিব বিচাৰে তেওঁলোকেতো অবভিয়াছলি সেই লিংকত গৈ ক্লিক কৰিব। আৰু ইয়াত এটা ফ্ৰড চলি আছে, হয়, যদি সঁচাকৈয়ে টিকটক দেখুৱাই, টিকটক আহে, সেইটো বেলেগ কথা। আৰু চাওক, গভৰ্ণমেণ্টৰ ফালৰ পৰা টিকটক বন্ধ কৰি দিছে, চৰকাৰে টিকটক এতিয়ালৈকে ব্লক কৰি থোৱা হৈছে, কোনো ধৰণৰ প্লে' ষ্ট'ৰত নাই, ক'তো নাই। তেওঁলোকে খালি লিংক পঠায়, হোৱাটছএপত পঠায় আৰু মেছেজত পঠায়, এনেকৈ লিংক পঠাই দিছে। আৰু লিংক পঠাই দিয়াৰ পিছত আপোনালোকে যদি সেই লিংকটোত ক্লিক কৰে, তেনেহ'লে আপোনালোকক এটা আপোনাৰ ইনষ্টলিং দেখাব। দেন ইনষ্টল হোৱাৰ পিছত আপোনালোকৰ একদম হাই লাখ, আপোনালোকে ধৰিবই নোৱাৰিব টিকটক নে কিবা প্ৰ' নতুন ছেম টিকটকৰ যিটো আপোনাৰ টিকটকৰ নিচিনাই লাগে। মই ইয়াত আপোনাক দেখাই দি আছোঁ, চাওক। আপোনালোকে ইয়াত এটা ভিডিঅ' মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকক। এই ভিডিঅ'টো আপোনালোকে লক্ষ্য কৰিব, ইয়াতে ছেম চাওক, টিকটকটোৰ অলপ মানুহ ইফাল সিফাল নাই, ছেম দেখি টিকটকটো তেনেকুৱা। ইয়াত চাওক, সকলোবিলাক পাৰ্মিশ্যন ডিনাই কৰি থকা হৈছে, এলাউ কৰা নাই, কোনো ধৰণৰ পাৰ্মিশ্যন এলাউ কৰা নাই। আৰু চাব, পাৰ্মিশ্যন এলাউ নকৰাৰ পাছতো আচল টিকটক হ'লে চলিব। চাওক, চাওক, আপোনালোকে দেখিবলৈ পাইছে টিকটকটো যেতিয়া পাৰ্মিশ্যন ডিনাই কৰাৰ পাছতো টিকটকটো হোম পেজটো অন হ'ব লাগিছিল, কিন্তু ইয়াত হোম পেজটো অন হোৱা নাই, ইয়াত পপ আপ দেখুৱাই আছে। আল্টিমেটলি এইটো টিকটক ফেক হয়। আৰু মই কেইটামান আমাৰ কিছুমান অফিচিয়েল ৱেবছাইট দেখুৱাম, আমাৰ যিবিলাক মিডিয়া, তাত ডাঙৰ কিছুমান নিউজ পেপাৰৰ কিছুমান ব্লগ মই আপোনালোকক দেখুৱাম, আৰ্টিকল, তাত কিছুমান বস্তু মেনশ্যন কৰিছে, আপোনালোকে চাব। এইবিলাক টোটেলি ফেক হয়, আপোনালোকে ইয়াত কোনো ধৰণৰ ইয়াৰ বলি নহ'ব। আৰু আপোনালোকে এনেকুৱা নাভাবিব যে টিকটক আহিছে নতুনকৈ, তো আমি ইনষ্টল কৰিম, এইটো একদম নাভাবিব। এইটো একদম ফেক বস্তু, ভুৱা। আপোনালোকৰ ইয়াতে এলাউ কৰাৰ পাছত আপোনালোকৰ অনলি ডাটাখিনি কালেক্ট কৰিব তেওঁলোকে, আৰু আপোনালোকৰ লোকেশ্যন কালেক্ট কৰিব, আৰু তেওঁলোকেহে জানে কি কৰিছে, হয়তো চাইনাৰ চাল হ'ব পাৰে। কিন্তু আপোনালোকে এইবিলাক কোনো ধৰণৰ বিশ্বাস নকৰিব, আৰু ভুলতো এইবিলাক লিংকত ক্লিক নকৰিব, ইনষ্টল নকৰিব। তো মোৰ আজিৰ ভিডিঅ'টোত এইটোৱে আপোনালোকক জনাবলগীয়া আছিলে। গতিকে আপোনালোকে এই হেকিং কবলৰ পৰা ৰক্ষা পৰক। মই তাৰ বাবে আপোনালোকক ভিডিঅ'টো সতৰ্কতামূলকভাৱে আপোনালোকৰ আগত ভিডিঅ'টো লৈ আনিলোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান জনলৈকে শ্বেয়াৰ কৰক, কাৰণ আমাৰ ইয়াত ইণ্ডিয়াৰ ছিকিউৰিটিৰ কথা আছে। আমাৰ কাৰো যাতে কোনো ধৰণৰ সমস্যা নহয়, কাকো যাতে এনেকুৱা ধৰণৰ ভুৱা প্ৰপঞ্চ যাতে কৰিব নোৱাৰে, কোনো ধৰণৰ প্ৰপঞ্চনাৰ বলি নহয়, তাৰ বাবে মই এই ভিডিঅ'টো আপোনালোকলৈ লৈ আনিলোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি সঁচাকৈ কিবা এটা মেছেজ পাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, লাইক কৰিব আৰু শ্বেয়াৰ নিশ্চয় কৰিব। বাকীখিনি মই একো নাজানো, কিন্তু শ্বেয়াৰ ভিডিঅ'টো নিশ্চয় কৰিব। আৰু এইখিনিয়ে, ধন্যবাদ। জয় আই অসম।